ছাত্ৰ-ছাত্ৰীসকল আমি আজি অধ্যয়ন কৰিম কোম্পানীৰ প্ৰকাৰ মানে কোম্পানীক কেইটা ভাগত বিভক্ত কৰা হয় বা কোম্পানী কি ধৰণৰ থাকে বা কি ধৰণৰ পোৱা যায় এতিয়া তাৰ ভিতৰতে প্ৰথম ভাগটো যদি আমি চাওঁ তেতিয়া আমি দেখা পাম ক অংশপত্ৰৰা সীমিত কোম্পানী অংশপত্ৰৰা সীমিত কোম্পানী কোৱা হয় কোম্পানীজ লিমিটেড বাই শ্বেয়াৰ মানে অংশপত্ৰৰা সীমিত কোম্পানী ইংৰাজীত কোৱা হয় কোম্পানীজ লিমিটেড বাই শ্বেয়াৰ বুলি এতিয়া আমি জানো যেতিয়া এটা কোম্পানী গঠিত হয় তেতিয়া কোম্পানীয়ে জনসাধাৰণক শ্বেয়াৰ বা জনসাধাৰণৰ অংশপত্ৰ বিক্ৰী কৰে আৰু এই অংশপত্ৰৰ অভাৱত কোম্পানীয়ে জনসাধাৰণৰ পৰা অংশপত্ৰৰ এটা টকা পায় আৰু সেই টকাটোৰ জৰিয়তে কোম্পানীয়ে পুঁজি গঠন কৰে আৰু সেই পুঁজিৰ জৰিয়তে কোম্পানীয়ে নিজৰ ব্যৱসায় বাণিজ্য কৰি পেলাই লাভ অৰ্জন কৰে আৰু লগতে কোম্পানীৰ যিটো পৰিসৰ থাকে ব্যৱসায়িক পৰিসৰ হেতু ডাঙৰ কৰে এতিয়া কোম্পানী আমি জানো কিছুমান সভ্য থাকে বা কোম্পানীৰ কিছুমান সদস্য থাকে কোম্পানীৰ যিসকল সভ্য থাকে সেই সভ্যসকলেও কোম্পানীৰ পৰা অংশপত্ৰ ক্ৰয় কৰিবলগীয়া হয় অংশপত্ৰ যেতিয়া কোম্পানীটোৰ পৰা সভ্যসকলে ক্ৰয় কৰে তেতিয়া সেই অংশপত্ৰৰ বাবদ সেই সভ্যসকলেও এটা নিৰ্দিষ্ট পৰিমাণৰ ধন কোম্পানীলৈ আগবঢ়াবলগীয়া হয় আৰু অংশপত্ৰৰা সীমিত কোম্পানীৰ ক্ষেত্ৰত কি হয় এই যিমান পৰিমাণৰ ধন সভ্যসকলে কোম্পানীক আগবঢ়ায় সেই ধনৰ টকালৈকেহে সেই সভ্যজনৰ কোম্পানীৰ প্ৰতি দেনা দায়িত্ব থাকে আৰু সেই ধন আগবঢ়োৱাৰ পাছত কোম্পানীৰ প্ৰতি সেই সভ্যজনৰ কোনো ধৰণৰ দেনা দায়িত্ব নাথাকে যদি ভৱিষ্যতে সেই কোম্পানীটো কেতিয়াবা দেউলীয়া হোৱাৰ বাবে বা বিভিন্ন কাৰণত যদি অৱসায়ন ঘটে তেতিয়া যদি কোম্পানীৰ যিসমূহ সম্পত্তি আছে সেই সম্পত্তিসমূহতকৈ যদি কোম্পানীৰ যিটো তৃতীয় পক্ষক দিবলগীয়া দেনা আছে সেইটো যদি বেছি হয় তেতিয়া কোম্পানীয়ে কেতিয়াও সেই সভ্যক দাবী কৰিব নোৱাৰে যে টকা মানে কেতিয়াও দাবী কৰিব নোৱাৰে বা সেই সভ্যসকলেও কোম্পানীক টকা দিয়াটো বাধ্যবাধকতা নহয় বা সেই সভ্যসকলেও নিজৰ সম্পত্তি বা নিজৰ ব্যক্তিগত সম্পত্তিসমূহ বিক্ৰী কৰিও সেই কোম্পানীৰ দেনা তৃতীয় পক্ষক দিবলগীয়া দেনা দিয়াটো প্ৰয়োজন নাই এতিয়া আমি এটা উদাহৰণৰ সৈতে বুজো আহা ধৰি ললো এটা কোম্পানী আছে XYZ লিমিটেড নামৰ এটা কোম্পানী আছে এতিয়া কি হ'ল কোম্পানীটোৱে কি কৰিলে অংশপত্ৰ বিক্ৰী কৰিছে কিমান টকাকে এটা অংশৰ দাম ৰাখিছে 10 টকা আৰু 1000টা অংশপত্ৰ বিক্ৰী কৰিছে ঠিক আছে অংশপত্ৰ বিক্ৰী কৰিছে আৰু এই অংশপত্ৰখিনি কোনে ক্ৰয় কৰিছে ক্ৰয় কৰিলে ধৰা তুমি এ নামৰ এজন সভ্যই এই অংশপত্ৰখিনি XYZ লিমিটেডৰ পৰা ক্ৰয় কৰিলে এই নামৰ মানুহজন কাৰ সভ্যই XYZ লিমিটেড নামৰ কোম্পানীটোৰ এজন সভ্য এতিয়া কি হ'ল যেতিয়া এটা শ্বেয়াৰ দাম 10 টকা আৰু টোটাল শ্বেয়াৰ কিমান আছে 1000টা মানে কিমান টকা হ'ল 10000 টকা মানে এই নামৰ যিজন সভ্য আছিলে এই নামৰ সভ্যজনে যদি XYZ লিমিটেড কোম্পানীটোক যদি এই 10000 টকাটো দি দিয়ে 10000 টকাটো যদি দিয়াৰ পাছত এই XYZ লিমিটেড নামৰ কোম্পানীটো যদি কেতিয়াবা কিবা কাৰণত ভৱিষ্যতে যদি দেউলীয়া হোৱাৰ পিছত যদি এই XYZ লিমিটেডে তৃতীয় পক্ষক যদি ধৰি ললো 90000 টকা দিবলৈ বাকি আছে তেতিয়া এই XYZ লিমিটেডে কেতিয়াও কোনো কাৰণত এই ক'ব নোৱাৰে যে মানে পইচা দাবী কৰিব নোৱাৰে এটোই হ'ল এটা প্ৰধান বৈশিষ্ট্য অংশপত্ৰৰ দ্বাৰা সীমিত কোম্পানীৰ এতিয়া আহো আমি প্ৰতিশ্ৰুতিৰ দ্বাৰা সীমিত কোম্পানী ইংৰাজীত কোৱা হয় কোম্পানীজ লিমিটেড বাই গ্যাৰান্টি এতিয়া কোম্পানীজ লিমিটেড বাই গ্যাৰান্টি মানে কি হ'ল প্ৰতিশ্ৰুতি মানে আমি কি বুজিছো প্ৰতিশ্ৰুতি মানে কৈছো যে যদি ভৱিষ্যতে মানে কি এটা প্ৰতিশ্ৰুতি দিয়ে মানে কোম্পানীৰ যিসকল সভ্য আছে সেই সভ্যসকলে কোম্পানীক এটা প্ৰতিশ্ৰুতি দিয়ে বা কোম্পানীৰ লগত এটা প্ৰতিশ্ৰুতিবদ্ধ হয় ভৱিষ্যতে যদি কিবা অনাকাংক্ষিক কিবা ঘটনা ঘটে তেতিয়া সভ্যসকলে কোম্পানীৰ হকে মান মাতিব বা কোম্পানীৰ হৈ কিবা কাম কৰিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় এতিয়া চাও আমি কি হয় এতিয়া ধৰি ললো এজন সভ্যই কোম্পানীৰ পৰা কি কৰিলে অংশপত্ৰ কিনাৰ পিছত কি হ'ল এই অংশপত্ৰখিনি যদি দিবলগীয়া ধনখিনি অংশপত্ৰৰ বাবে দিবলগীয়া যিখিনি ধন আছিলে সেই ধনখিনি যদি সেই সভ্যজনে কোম্পানীটোক দিলে দিয়াৰ পাছতো
যিজন সভ্য আছে সেই সভ্যজনে যদি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকে কোম্পানীৰ লগত যে যদি ভৱিষ্যতে কোম্পানী কেতিয়াবা অৱসায়ন ঘটে তেতিয়া যদি কোম্পানীক টকাৰ প্ৰয়োজন হয় তেতিয়াহ'লে সেই সভ্যজনে কোম্পানীক সহায় কৰিব এক নিৰ্দিষ্ট পৰিমাণৰ ধন দি সেই কোম্পানীক সহায় কৰিব তেনে ক্ষেত্ৰত সেই সভ্যজনে ভৱিষ্যতে যদি কোম্পানীৰ অৱসায়ন ঘটে আৰু অৱসায়ন ঘটতে যদি কোম্পানীৰ টকাৰ প্ৰয়োজন হয় তেতিয়া সেই সভ্যজনে কি কৰিব কোম্পানীক টকা দি সহায় কৰিব আৰু সেই টকাৰ যিটো নিৰিখ বা টকাৰ যিটো পৰিমাণ সেই টকাৰ পৰিমাণটো যেতিয়া কোম্পানীৰ পৰা অংশপত্ৰ কিনিছিলে সভ্যজনে তেতিয়াই সেই তাত প্ৰতিশ্ৰুতিবদ্ধ হ'ব আৰু সেই টকাৰ নিৰিখটো মানে উল্লেখ কৰি ল'ব আৰু সেই টকাৰ নিৰিখলৈকে ধৰি ল'লো 10,000 টকা এই 10,000 টকালৈকেহে মানে সেই প্ৰতিশ্ৰুতিবদ্ধ সভ্যজনে কোম্পানীক সহায় কৰিব তাৰ ওপৰঞ্চি হ'লে প্ৰতিশ্ৰুতিবদ্ধ সভ্যজনে কেতিয়াও সেই কোম্পানীক টকা নিদিয়ে তাৰপিছত আমি অসীম ডেনাৰ কোম্পানী অসীম ডেনাৰ কোম্পানী মানে কি হ'ল আনলিমিটেড কি হয় এইটো মানে ইয়াৰ অসীম আনলিমিটেড কোনো ধৰণৰ লিমিট নাই ঠিক আছে লিমিটেড কোম্পানীজ আনলিমিটেড লাইবিলিটিজ কোম্পানীজ বুলি কোৱা হয় মানে এইটো কি হ'ল অসীম ডেনা কোম্পানীৰ ক্ষেত্ৰত যিসকল কোম্পানী সভ্য আছে সেই সভ্যসকলৰ ডেনাৰ যিটো সীমা সেই ডেনাৰ সীমাটো কোনো ধৰণৰ মানে সীমাবদ্ধতা নাই মানে ডেনা যদি বৃদ্ধি পাই যায় তেতিয়াহ'লে কোম্পানীয়ে সেই সভ্যসকলে সেই ডেনা কোম্পানীৰ হকে পৰিশোধ কৰিব লাগিব তৃতীয় পক্ষক এতিয়া কি হয় যেতিয়া কোম্পানীটোৰ পৰা সেই সভ্যজনে অংশপত্ৰখন ক্ৰয় কৰিছিল কৰোঁতে কি কৰিছিল অসীম ডেনাৰ কোম্পানীৰ পৰা ক্ৰয় কৰিছিল অসীম ডেনাৰ কোম্পানীৰ পৰা ক্ৰয় কৰোঁতে কি হ'ল যদি কোম্পানীটো ভৱিষ্যতে অৱসায়ন ঘটোতে ধৰি ল'লো কি হ'ল কোম্পানীটোৰ যি সম্পত্তি আছিলে সম্পত্তিসমূহ বিক্ৰী কৰা হ'ল সম্পত্তিসমূহ বিক্ৰী কৰাৰ পাছতো সেই ধন মাৰাৰ পাছতো কি হ'ল কোম্পানীয়ে তৃতীয় পক্ষক কিমান টকা দিবলৈ আছে 1 লাখ টকা দিবলৈ আছে কিমান টকা দিবলৈ আছে 1 লাখ টকা দিবলৈ আছে মানে সম্পত্তিখিনি বিক্ৰী কৰি দিয়াৰ টকাৰ পাছতো কোম্পানী দিবলৈ থাকিল কিমান টকা তৃতীয় পক্ষক 1 লাখ টকা এতিয়া এই 1 লাখ টকাটো কোনে মাৰিব অসীম ডেনা কোম্পানীৰ যিসকল সভ্য আছিলে সেই সভ্যসকলে 1 লাখ টকাটো তৃতীয় পক্ষক দিবই লাগিব হয়তো তেখেতসকলে যদি তেখেতসকলৰ ব্যক্তিগত সম্পত্তি বিক্ৰী কৰি হ'লেও দিব লাগিব মানে দিয়াটো বাধ্য তেখেতসকল বাধ্য তৃতীয় পক্ষৰ ওচৰত বা পাওনাদাৰৰ ওচৰত তেখেতসকল বাধ্য যে তেখেতসকলৰ ডেনাসমূহ মাৰিবই লাগিব কিন্তু আমাৰ কোম্পানী আইন যি আছে আমাৰ কোম্পানী আইন 2013 মতে কোম্পানী আইনৰ মতে ভাৰতবৰ্ষত এনে ধৰণৰ কোম্পানী খোলাৰ নীতি নিয়ম বা নিৰ্দেশ আছে যদিও কিন্তু ভাৰতত বৰ্তমানলৈকে এনে কোম্পানী গঢ়লৈ উঠা নাই ঠিক আছে এতিয়া আমি চাওঁ সভ্যৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এটা সভ্য সংখ্যাৰ ওপৰত ভিত্তি কৰি মানে কি এটা সভ্য সংখ্যাৰ ওপৰত ভিত্তি কৰি কোম্পানীক দুটা ভাগত বিভক্ত কৰিছে এটা হ'ল কি ৰাজহুৱা বা পাব্লিক কোম্পানী আনটো হ'ল কি প্ৰাইভেট কোম্পানী এতিয়া ৰাজহুৱা বা পাব্লিক কোম্পানী হ'বলৈ হ'লে সেই যিটো কোম্পানী আছে কোম্পানীটোৰ নিম্নতম মূলধন কিমান হ'ব লাগিব কোম্পানীটোৰ নিম্নতম মূলধন হ'ব লাগিব 5 লাখ বা 5 লাখতকৈ বেছি হ'ব পাৰে কোনো কথা নাই কিন্তু নিম্নতম মূলধন কিমান হ'ব লাগিব 5 লাখ হোৱাটো বাঞ্ছনীয় ঠিক আছে আৰু সেইটো এটা কোনো ধৰণৰ প্ৰাইভেট কোম্পানী হ'ব নোৱাৰিব সেই কোম্পানীটো নিম্নতম মূলধন 5 লাখ টকা হ'ব লাগিব আৰু সেইটো কোম্পানী প্ৰাইভেট কোম্পানী হ'ব নোৱাৰিব দ্বিতীয় পইণ্ট তৃতীয় পইণ্টটো হ'ল কি যদি হি প্ৰাইভেট কোম্পানী হয় প্ৰাইভেট কোম্পানী হোৱাৰ পাছতো হি কিন্তু সেইটো কোম্পানী কিন্তু এটা বিদেশী কোম্পানীৰ ভিতৰত থাকিয়ে কাম কৰিব পাৰিব মানে বিদেশী কোম্পানী এটাৰ অন্তৰ্গত হৈহে হি সেইটো কোম্পানীয়ে কাম কৰিব পাৰিব ঠিক আছে এইকেইটা হ'ল কি ৰাজহুৱা বা পাব্লিক কোম্পানীৰ মানে নিৰ্দেশনা বা নীতি এটা নীতি হ'ল তাৰপিছত চাওঁ আমি কি প্ৰাইভেট কোম্পানী দিয়া যেনেকৈ ৰাজহুৱা কোম্পানীৰ লিমিট কিমান আছিলে 5 লাখ টকা এতিয়া প্ৰাইভেট কোম্পানীৰ লিমিট কিমান হ'ল 1 লাখ টকা 1 লাখ টকা বা 1 লাখ টকাতকৈ বেছি মানে মিনিমাম লিমিট বা নিম্নতম সীমা হ'ল 1 লাখ টকা বা 1 লাখ টকাতকৈ বেছি আৰু কি হ'ল প্ৰাইভেট কোম্পানী কেইটামান নিৰ্দেশ আছে যে প্ৰাইভেট কোম্পানীৰ অংশপত্ৰ কেতিয়াও হস্তান্তৰ কৰিব নোৱাৰিব ঠিক আছে অংশপত্ৰ কেতিয়াও হস্তান্তৰ কৰিব নোৱাৰিব আৰু লগতে কি হ'ব প্ৰাইভেট কোম্পানীৰ যিসকল সঞ্চালক থাকে বা যিসকল সভ্য থাকে এই সভ্য বা সঞ্চালককহে তেখেতসকলে ঋণপত্ৰ বা অংশপত্ৰ বিক্ৰী কৰিব পাৰিব বা ঋণপত্ৰ অংশপত্ৰ জৰিয়তে টকা সংগ্ৰহ বা পুঁজি সংগ্ৰহ কৰিব পাৰিব তাৰপিছত তেখেতসকলৰ সভ্যৰ সংখ্যা মানে তেখেতসকলৰ সভ্যৰ সংখ্যা 40 জন মেক্সিমাম সভ্যৰ সংখ্যা হ'ল মানে সৰ্বাধিক সভ্যৰ সংখ্যা কিমানজন 40 জন এই 40 জনতকৈ বেছি হ'ব নোৱাৰিব তাৰোপৰি কি হয় কোম্পানীয়ে কেতিয়াও কি কৰিব নোৱাৰিব
কোম্পানীয়ে তৃতীয় পক্ষক বা জনসাধাৰণলৈ কেতিয়াও ঋণপত্ৰ বা অংশপত্ৰ বিক্ৰীৰ বাবে নিমন্ত্ৰণ জনাব কেতিয়াও নোৱাৰিব আৰু এটা কথা এই যেটো মই কৈছিলো 40 জন সভ্যৰ সংখ্যা 40 জন সভ্যৰ সংখ্যা হোৱাৰ উপৰিও তেখেতসকলে 50 জনো কৰিব পাৰে 50 জন কৰিব পাৰে মানে 40 জন যোগ 10 মানে ম্যাক্সিমাম কিমান হ'ব লাগিব 50 জন হ'ব লাগিব 50 জনৰ ওপৰত তেখেতসকলে সভ্য ৰাখিব নোৱাৰিব এইকেইটা হ'ল প্ৰাইভেট কোম্পানীৰ বৈশিষ্ট্য ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া অধ্যয়ন কৰিম কোম্পানীৰ অংশপত্ৰৰ মূলধন বুলিলেনো কি বুজা যায় এতিয়া জানো যে আমি কোম্পানী এটা কৃত্ৰিম ব্যক্তি কোম্পানীক কৃত্ৰিম ব্যক্তি বুলি আইনে কয় গতিকে কি হয় কোম্পানীয়ে নিজে নিজৰ ধন বা নিজে নিজৰ পুঁজি সংগ্ৰহ কৰি ল'ব নোৱাৰে তেনে ক্ষেত্ৰত কোম্পানীয়ে কি কৰে নিজৰ পুঁজি সংগ্ৰহ কৰিবৰ বাবে কিছু অংশপত্ৰ বিক্ৰী কৰে ঠিক আছে অংশপত্ৰ বিক্ৰী কৰে আৰু অংশপত্ৰ ক্ৰয় কৰা ব্যক্তিসকলক কি বুলি কয় অংশপত্ৰৰ ধাৰক বুলি কোৱা হয় যাক ইংৰাজীত কোৱা হয় শ্বেয়াৰ হোল্ডাৰ্ছ বুলি আৰু সেই অংশপত্ৰৰ বাবে অংশপত্ৰৰ ধাৰকসকলে যি ধন দিয়ে বা কোম্পানীলৈ যি ধন আগবঢ়ায় সেই ধনক কোৱা হয় অংশপত্ৰৰ মূলধন যাক কোৱা হয় কি শ্বেয়াৰ কেপিটেল বুলি এতিয়া আমি জানো যে কোম্পানী এটা গঠন হ'বৰ কাৰণে এটা ডাঙৰ পুঁজিৰ প্ৰয়োজন হয় গতিকে পুঁজি যেটো বৃহৎ গতিকে অংশপত্ৰৰ ধাৰকৰ সংখ্যাও বৃহৎ হ'ব গতিকে প্ৰত্যেকজন অংশপত্ৰৰ ধাৰকৰ নামত এটা নতুন একাউণ্ট বা সেপাৰেট বা বেলেগ একাউণ্ট বা হিচাপ তৈয়াৰ কৰাটো এটা অসম্ভৱ প্ৰক্ৰিয়া তেনে ক্ষেত্ৰত কোম্পানীয়ে কি কৰে কোম্পানীয়ে এটা উমৈহতীয়া পুঁজি গঠন কৰে উমৈহতীয়া পুঁজিটো গঠন কৰি সেই উমৈহতীয়া পুঁজিটোৰ নাম ৰাখে অংশপত্ৰ মূলধন হিচাপ বুলি আৰু সেই অংশপত্ৰ মূলধনৰ হিচাপতে কোম্পানীয়ে অংশপত্ৰৰ বত পোৱা টকাসমূহ বা পোৱা পুঁজিসমূহ অংশপত্ৰ মূলধন হিচাপতে জমা ৰাখে এই এক উমৈহতীয়া হিচাপ হয় আৰু এই উমৈহতীয়া হিচাপতে সকলো অংশপত্ৰৰ ধাৰকৰ টকাসমূহ থাকে এতিয়া আমি পঢ়ো আহা অংশপত্ৰ মূলধনৰ ভাগসমূহ এটা প্ৰথম ভাগটো হৈছে কি অনুমোদিত মূলধন এতিয়া অনুমোদিত মূলধন বুলিলেনো কি বুজা যায় অনুমোদিত মূলধনৰ ইংৰাজীত কোৱা হয় অথৰাইজড কেপিটেল বুলি এতিয়া অনুমোদিত মূলধন আমি জানো যে কোম্পানী এটা যেতিয়া গঠন হয় কোম্পানী এটা গঠন হওঁতে কি কৰিব লাগে এখন স্মাৰকলিপি তৈয়াৰ কৰিব লাগে আৰু সেই স্মাৰকলিপিখন কোম্পানী গঠন হোৱাৰ প্ৰথম পৰ্যায়তে স্মাৰকলিপিখন তৈয়াৰ কৰা হয় আৰু সেই স্মাৰকলিপি কি থাকে কোম্পানীৰ নাম কোম্পানীৰ ঠিকনা কোম্পানীয়ে ভৱিষ্যতে কৰিবলগীয়া বিভিন্ন ধৰণৰ হিচাপসমূহ বা কেনে ধৰণে কোম্পানীটো চলাই নিব বা কোম্পানীৰ মেনেজিং বডিটো কেনেকুৱা হ'ব বা কোম্পানী মানে গোটেই তুমি জকাটো সেই হেৰিতে থাকে স্মাৰকলিপিতে লিখা থাকে তাত স্মাৰকলিপিত আৰু এটা বস্তুতে কোম্পানীয়ে উল্লেখ কৰিব লাগে অনুমোদিত মূলধন মানে কোম্পানীয়ে অংশপত্ৰৰ জৰিয়তে কিমান অংশ ৰাইজলৈ বা জনসাধাৰণলৈ আগবঢ়াব সেই অংশপত্ৰৰ যেটো মূলধনটো ধৰা 10 লাখ এই 10 লাখটো কি কৰিব লাগিব কোম্পানীয়ে সেই স্মাৰকলিপিতে উল্লেখ কৰি দিব লাগিব যে কোম্পানীয়ে ভৱিষ্যতে 10 লাখ টকা কি কৰিব লাগিব 10 লাখ টকা অংশপত্ৰ বিক্ৰী কৰিব জনসাধাৰণক ঠিক আছে এটো কথা স্মাৰকলিপিতে উল্লেখ কৰিব লাগিব কোম্পানী কি হ'ল এতিয়া কোম্পানীয়ে যি 1 লাখ টকাটো যেটো অথৰাইজড কেপিটেল বা অনুমোদিত মূলধন যি স্মাৰকলিপিত উল্লেখ কৰি থলে এই স্মাৰকলিপিত উল্লেখ কৰাৰ পাছত কোম্পানীয়ে কেতিয়াও এই 1 লাখ টকাতকৈ বেছি বা 1 লাখ 1 টকা বা 1 লাখ 2 টকাৰ শেয়াৰ কেতিয়াও জনসাধাৰণলৈ আগবঢ়াব নোৱাৰে যদি আগবঢ়ায় তেতিয়া কি হ'ব কোম্পানী আইনৰ তাগিদাত আহিব আৰু তেখেতসকলে কোম্পানীটো আইনৰ চকুত জগৰীয়া হৈ পৰিব হেহে কোম্পানীয়ে সদায় এই 1 লাখ টকাতে অথৰাইজড কেপিটেল যিমান টকা দিছে সেই অথৰাইজড কেপিটেলৰ ভিতৰতে কোম্পানীয়ে নিজৰ অংশপত্ৰ অংশধাৰকসকলক বিক্ৰী কৰিব কিন্তু ইয়াত এটা কথা মন কৰিবলগীয়া যে কোম্পানীয়ে সেই 1 লাখ টকা যেটো অথৰাইজড কেপিটেল দিছিলে ন এই 1 লাখ টকাটো একেলগতে বা এটা থুপতে জনসাধাৰণক বা অংশধাৰকসকলক বিক্ৰী নকৰিব পাৰে বা এই 10 লাখ টকাটো একে থুপতে বিক্ৰী নকৰিব পাৰে কি কৰিব পাৰে ই কোম্পানীয়ে পাৰ্ট বাই পাৰ্ট বা এই 10 লাখ টকাক ভাগ কৰিব পাৰে ধৰা 5 লাখ টকা এবাৰ দিলে তাৰ পাছত 2 বছৰ মানৰ পিছত আকৌ কি কৰিলে আকৌ 5 লাখ টকা দিলে
এনে ধৰণে কোম্পানীয়ে কি কৰিব কোম্পানীয়ে জনসাধাৰণক অংশপত্ৰসমূহ বিক্ৰী কৰিব আৰু অংশপত্ৰৰ বাবে কোম্পানীয়ে অংশপত্ৰৰ জৰিয়তে কোম্পানীয়ে পুঁজি সংগ্ৰহ কৰিব এতিয়া আমি বিলিখিত মূলধন এতিয়া এই বিলিখিত মূলধনটো কি হয় অনুবিদ্ধ মূলধনৰ এটা অংশ বিশেষ ইয়াত কি হৈ যায় যে কোম্পানীটোৱে কি ক'লো কোম্পানীটো আসলে ধৰা মই আগতে কৈছো যে কোম্পানীয়ে 10 লাখ টকা 10 লাখ টকাটো কি কৰিছে 5 লাখ কৈ তৈল 2009 চনত কোম্পানীয়ে 5 লাখ টকাৰ 5 লাখ টকা কি কৰিলে শ্বেয়াৰ বা অংশ জনসাধাৰণলৈ আগবঢ়ালে আৰু এই 5 লাখ টকাটো কোম্পানী হাতত থাকি গ'ল কোম্পানী এই যিটো 5 লাখ টকাৰ শ্বেয়াৰ জনসাধাৰণক আগবঢ়ালে 2009 চনত ইয়াক কোৱা হ'ব কি বিলিখিত মূলধন বুলি মানে ইয়াক কোৱা হ'ব বিলিখিত মূলধন আৰু যি বাকি 5 লাখ টকাটো কোম্পানী থাকি গ'ল এই কোম্পানীৰ যিটো 5 লাখ টকা থাকি গ'ল এই কোম্পানীটো কোৱা হ'ব কোম্পানী কি বুলি অবিলিখিত মূলধন বুলি মানে কোম্পানীয়ে যিমান টকা অনুমোদিত মূলধনৰ যিমান টকা অংশপত্ৰৰ বাবে অংশধাৰকসকলক দিয়ে সেই টকাটো কোৱা হ'ব বা সেই টকাটো কোৱা হ'ব কি বুলি বিলিখিত মূলধন আৰু যিটো টকা কোম্পানী হাতত থাকি যায় সেই টকাটো হৈ যাব কি অবিলিখিত মূলধন এতিয়া আমি প্ৰতিশ্ৰুত মূলধন বা সাবস্ক্ৰাইব কেপিটেল বুলি কাক কোৱা হয় সাবস্ক্ৰাইব কেপিটেল বা প্ৰতিশ্ৰুত মূলধন মানে হল কি কোম্পানীটো এতিয়া বিলিখিত কৰি দিছে বিলিখিত কৰি দিছে যে কোম্পানী কি কৰিলে যিসকল অংশধাৰক আছে এই অংশধাৰকসকলক কি কৰিলে কোম্পানীয়ে ক'লে যে তোমাৰ 5 লাখ টকা শেয়াৰছ দি দিলে দিয়াৰ পিছতে কোম্পানীয়ে কি পালে যে কোম্পানীয়ে এই 5 লাখ টকা শেয়াৰ কিনিম বুলি 5 লাখ টকাৰ শেয়াৰ কিনিম বুলি জনসাধাৰণে প্ৰতিশ্ৰুতিবদ্ধ হ'ল যে 5 লাখ টকাৰ শেয়াৰছ জনসাধাৰণে ক্ৰয় কৰিব তেতিয়া তাক কোৱা হয় কি প্ৰতিশ্ৰুত মূলধন কিন্তু এটা কথা আছে এই কথাটো হ'ল কি কেতিয়াবা কি হ'ল কোম্পানীয়ে 5 লাখ টকাহে 5 লাখ টকাৰ শেয়াৰছ দিছিলে কিন্তু কি হ'ল জনসাধাৰণে আগবঢ়ালে কি 5,50,000 আৰু যদি আমি শেয়াৰত চাওঁ কি হ'ব 5 লাখ টকাৰ শেয়াৰ যদি আমি চাওঁ 1000 টা শেয়াৰছ বিচাৰিছিলে কোম্পানীয়ে ঠিক আছে 1000 টা শেয়াৰছৰ কি হ'ল কোম্পানীৰ পৰা জনসাধাৰণে পালে কিমান 1100 টা শেয়াৰছ কিনিম বুলি ক'লে ঠিক আছে কোম্পানীয়ে অফাৰ কৰিছিলে 1000 টা শেয়াৰছ কিন্তু জনসাধাৰণে ক'লে কি 1100 টা শেয়াৰছ কিনিম বুলি ক'লে অংশধাৰকে এটা কোম্পানীয়ে কি কৰিব কোম্পানীয়ে কেতিয়াও সেই 1000 টা শেয়াৰছৰ উপৰঞ্চি এটাও শেয়াৰ জনসাধাৰণক দিব নোৱাৰে আৰু এই যে যিটো তোমাৰ বিলিখিত মূলধন বা যিটো ইস্যুড কেপিটেল আছিল ইস্যুড কেপিটেলৰ ওপৰত যিটো ধন থাকে ইস্যুড কেপিটেলৰ ওপৰত যিটো মানে প্ৰতিশ্ৰুতি মূলধন হয় তাক কোৱা হয় কি ওভাৰ সাবস্ক্ৰাইব কেপিটেল বুলি কোৱা হয় ওভাৰ সাবস্ক্ৰাইব আকৌ ধৰি ললো কি হ'ল কোম্পানীয়ে 1000 টা শেয়াৰছ অফাৰ কৰিছিলে বা কোম্পানীয়ে 1000 টা শেয়াৰছ অংশ বজাৰত দিছিলে বা জনসাধাৰণলৈ আগবঢ়াইছিলে কিন্তু জনসাধাৰণে কি কৰিলে 900 টা শেয়াৰছ কিনিবলৈ হয় মান্তি হ'ল বা 900 টা শেয়াৰছ কিনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হ'ল তেনে ক্ষেত্ৰত কি হয় যিটো বাকি 100 টা শেয়াৰছ থাকিলে তাক কোৱা হ'ব কি আন্ডাৰ সাবস্ক্ৰাইব কেপিটেল বুলি কোৱা হ'ব এই 100 টা শেয়াৰছক কি কোৱা হ'ব আন্ডাৰ সাবস্ক্ৰাইব কেপিটেল বুলি কোৱা হ'ব এতিয়া আমি তলবি মূলধন ইংৰাজীত কি কোৱা হয় তলবি মূলধনক কোৱা হয় কল্ড আপ কেপিটেল বুলি এতিয়া কি হয় ধৰি ললো কোম্পানীৰ তলবি মূলধনৰ কোম্পানীৰ এটা শেয়াৰৰ দাম আছিল কেই টকা 10 টকা হল এই 10 টকা শেয়াৰছটো কি কোম্পানীয়ে এবাৰতে অংশধাৰকসকলৰ পৰা 10 টকাটো বিচাৰিব পাৰে ঠিক আছে বা আৰু এটা পদ্ধতি আছে কি কোম্পানীয়ে 10 টকা শেয়াৰছটো এবাৰতে নাই বিচাৰে কি কৰিছে 5 টকা দুবাৰ বিচাৰিছে কোম্পানীয়ে প্ৰথমতে বিচাৰিলে 5 টকা আৰু কেইমাহ মানৰ পাছত বিচাৰিছে 5 টকা হল এতিয়া এই যে কোম্পানীয়ে যে ইয়াকে কোৱা হয় কি তলবি মূলধন বুলি এতিয়া এই 5 টকাটো যে কোম্পানীয়ে বিচাৰিছে বিচাৰাৰ পিছত ইয়াক এই 5 টকাটো হ'ব কি তলবি আৰু এই বাকি থকা 5 টকাটো কি হ'ব কি অতলবি ঠিক আছে অতলবি মূলধন বুলি কোৱা হয় বা বকেয়া মূলধন বুলি কোৱা হয় আৰু এই 10 টকাটো তো তলবি মূলধন এটো কোনো বাকি নাই গতিকে গুটিটোৱে তলবি মূলধন হ'ব কেতিয়াবা ইয়াকে কোৱা হয় তলবি মূলধন আৰু অতলবি মূলধন বুলি এটা হ'ল আদায়কৃত মূলধন যাৰ ইংৰাজীত কোৱা হয় কি বুলি পেইড আপ কেপিটেল বুলি মানে আদায়কৃত মূলধন মানে হল কোম্পানীয়ে কি হল 1000 টা শেয়াৰছ 1000 টা শেয়াৰছক কেটকা বিচাৰিছিলে 5 টকাকৈ কোম্পানীয়ে বিচাৰিছে শ্বেয়াৰ হোল্ডাৰ্ছৰ পৰা পাব লাগিছিল কিমান টকা 5000 টকা কিন্তু কি হল কেজনমান অংশপত্ৰ ধাৰকে কি কৰিলে তেখেতে 5000 টকা শেয়াৰছ 5000 টকাটো নিদিলে মানে কি কৰিলে ধৰি ললো 900 টা শেয়াৰছৰ হে
কোম্পানীয়ে পালে ঠিক আছে 900টা শ্বেয়াৰছে কোম্পানীয়ে পালে মানে পাই গ'ল আৰু কি হ'ল কেইটামান টকা কোম্পানীয়ে উঠাব নোৱাৰিলে মানে আৰু 100টা শ্বেয়াৰছৰ টকা কোম্পানীয়ে উঠাব নোৱাৰিলে এই যে কোম্পানীয়ে এই 4500 টকাটো পালে ইয়াক কোৱা হ'ব কি আদায়কৃত মূলধন বুলি আৰু আদায়কৃত মূলধন আৰু তলবী মূলধন কেতিয়াবা সমান হ'ব পাৰে বা তাতকৈ কেতিয়াবা কম হ'ব পাৰে ঠিক আছে মানে কোম্পানীয়ে যেটো টকা তলবী কৰে তলব কৰে জনসাধাৰণৰ পৰা অংশধাৰকসকলৰ পৰা কিন্তু সেই আৰু কোম্পানীয়ে যেটো টকা পায় তাক কয় আদায়কৃত মূলধন বুলি মানে কোম্পানী হাতলৈ যেটো টকা আহে তাক কোৱা হয় আদায়কৃত মূলধন বুলি এতিয়াও আমি কি অতলবী মূলধন এটা কি হল মই কৈছিল কি কোম্পানীয়ে 10 টকাৰ কি আছিল 5 টকা হে বিচাৰিলে ঠিক আছে আৰু 5 টকা কি হৈ গল থাকি গল হলনে এই 5 টকাটো কি ক'ব অতলবী মূলধন এই 5 টকাটো কি হ'ব অতলবী মূলধন আৰু কোম্পানী যেতিয়াই প্ৰয়োজন হ'ব ধৰি ললো কোম্পানী 3 বছৰৰ পিছত এই 5 টকাটোৰ প্ৰয়োজন হ'ল এতিয়া কোম্পানীয়ে সেই অতলবী মূলধনটো বিচাৰিব আৰু যিসকল অংশধাৰক থাকে সেই অংশধাৰকসকলে সেই 5 টকাটো কোম্পানী দিব লাগিব নিজৰ শ্বেয়াৰ অনুপাতে তাক কোৱা হয় অতলবী মূলধন বা ইংৰাজীত কোৱা হয় আনকল কেপিটেল বুলি আৰু কোম্পানীয়ে কেতিয়াবা কি কৰে ইয়াক ৰিজাৰ্ভ হিচাপে ৰাখে তাৰপিছত আমি কি সঞ্চিত মূলধন যাক কোৱা হয় ৰিজাৰ্ভ কেপিটেল বুলি এটা কিছুমান কোম্পানীয়ে কি কৰে কিছুমান কোম্পানী যেতিয়া মানে অৱসায়ন ঘটাৰ সময়ত সাধাৰণতে কোম্পানীবিলাকৰ টকাৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত কোম্পানীয়ে ভাবিব পাৰে যে মই 10 টকা শ্বেয়াৰ্ছ কি কৰিলো 10 টকা শ্বেয়াৰ্ছৰ 5 টকা শ্বেয়াৰ্ছটো 5 টকাটো তেখেতসকলে তলব কৰা হ'ল কিন্তু যি বাকি 5 টকা আছে এই 5 টকাটো কি কৰিব ভৱিষ্যতে যেতিয়া অৱসায়ন ঘটিব অৱসায়ন ঘটাৰ সময়তহে তলব কৰিব এই যে 5 টকাটো সঞ্চয় কৰি ৰাখিলে কোম্পানীয়ে ইয়াক কোৱা হ'ব কি বুলি সঞ্চিত মূলধন বুলি মানে কোম্পানীয়ে যেটো অংশ ভৱিষ্যতৰ বাবে সঞ্চয় কৰি ৰাখে বা ভৱিষ্যতে তলব কৰিম বুলি ৰাখি থয় সেই ধনটোকে কোৱা হয় সঞ্চিত মূলধন বা ৰিজাৰ্ভ কেপিটেল